বিসমিল্লাহির রহমানির রহিম। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বাৰাকাতুহু। যোৱা লেচনত আপোনালোকে আৰবী আখৰকেইটা আলিফ বা তা চাৰ পৰা আদি কৰি ইয়ালৈকে কেনেকৈ পঢ়া হয় শিকিলে। আজিৰ পৰা আমি হৰকাতৰ বিষয়লৈ পঢ়িম। হৰকাত কাক কোৱা হয়? হৰকাত কোৱা হয় জবৰ জেৰ পেছক। আজি প্ৰথম কাইদাত আমি জবৰৰ বিষয়লৈ পঢ়িম। জবৰক আপুনি একদম জল্দি পঢ়িব লাগিব, অলপো দীঘল বা টানি পঢ়িব নোৱাৰিব। যেনে আ বুলি এনেকৈ টানি পঢ়িব নোৱাৰিব। আৰু এটা কথা ধ্যান দিব, আলিফ সদায় কি হয়? খালী থাকে। আলিফ সদায় খালী থাকে, অৰ্থাৎ যোনটো আলিফত হৰকাত অৰ্থাৎ জবৰ জেৰ পেশ, তানৱিন অৰ্থাৎ দুই জবৰ দুই জেৰ দুই পেশ আৰু চাকিন ইত্যাদি একো নাথাকিব, সেইটোক কি কোৱা হ'ব? আলিফ বুলি কোৱা হ'ব। আৰু যেতিয়াই আলিফত কোনো চিন আহি যাব, অৰ্থাৎ হৰকাত আহি যাব বা তানৱিন আহি যাব বা চাকিন আহি যাব, তেতিয়া আলিফটো কি হৈ যাব? অট'মেটিক হামজা হৈ যাব। গতিকে এইটো কথা খুব ধ্যান দিব, আলিফ কেতিয়া আলিফ হৈ থাকে আৰু কেতিয়া হামজা হয়। গতিকে এতিয়া আহক আমি গোটেইকেইটা আখৰক জবৰ লগাই পঢ়োঁ। কেনেকৈ পঢ়া হয় আপোনালোকে খুব ধ্যান দি চাব। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। হামজা জবৰ আ, হামজা জবৰ আ। এইটো আলিফক হামজা কিয় ক'লোঁ? কাৰণ আলিফত কি আহি গৈছে? জবৰ আহি গৈছে। মই অলপ আগত আপোনালোকক কৈছিলোঁ যে আলিফত যেতিয়াই কোনো চিন আহি যাব, জবৰ জেৰ পেশ নাইবা তানৱিন নাইবা চাকিন আহি যোৱাৰ লগে লগে আলিফটো কি হৈ যাব? হামজা হৈ যাব। গতিকে আমি এতিয়া আলিফটো কি পঢ়িম? হামজা পঢ়িম। হামজা জবৰ আ, বা জবৰ বা, তা জবৰ তা। এটা কথা খেয়াল ৰাখিব যে যাতে দীঘল নহয়, আমি যাতে টানি টানি দীঘলকৈ যাতে নপঢ়োঁ, তা জবৰ তা এনেকুৱাকৈ যাতে টানি নপঢ়োঁ। কেনেকৈ পঢ়িব লাগিব? তা জবৰ তা, চা জবৰ চা, চা জবৰ চা। জিম জবৰ জা, জিম জবৰ জা। হা জবৰ হা, হা জবৰ হা। খ জবৰ খ, খ জবৰ খ। দাল জবৰ দা, দাল জবৰ দা। জাল জবৰ জা, জাল জবৰ জা। ৰ জবৰ ৰ, ৰ জবৰ ৰ। জা জবৰ জা, জা জবৰ জা। চিন জবৰ চা, চিন জবৰ চা। আখৰৰ উচ্চাৰণবোৰ খুব ধ্যান দি শুনিব। মই যি ধৰণে আখৰৰ উচ্চাৰণবোৰ কৰোঁ আপোনালোকেও ঠিক তেনেধৰণে পঢ়াৰ চেষ্টা কৰিব। শিন জবৰ শা, শিন জবৰ শা। চদ জবৰ চ, চদ জবৰ চ। দদ জবৰ দ, দদ জবৰ দ। ত জবৰ ত, ত জবৰ ত। জ জবৰ জ, জ জবৰ জ। আইন জবৰ আ, আইন জবৰ আ। গাইন জবৰ গ, গাইন জবৰ গ। ফা জবৰ ফা, ফা জবৰ ফা। কফ জবৰ ক, কফ জবৰ ক। কাফ জবৰ কা, কাফ জবৰ কা। লাম জবৰ লা, লাম জবৰ লা। মিম জবৰ মা, মিম জবৰ মা। নুন জবৰ না, নুন জবৰ না। ওয়াও জবৰ ওয়া, ওয়াও জবৰ ওয়া। হা জবৰ হা, হা জবৰ হা। ইয়া জবৰ ইয়া, ইয়া জবৰ ইয়া। এতিয়া চাওক, হামজাটো ইয়াত অনা নাই, কাৰণ আমি হামজাটো আগত পঢ়িয়ে আহিলোঁ। কিয়? কিয়নো আলিফৰ ওপৰত কি আছে? জবৰ আছে। সেইটো কাৰণে আলিফটো কি হৈ গ'ল? হামজা হৈ গ'ল। গতিকে আপোনালোকে আলিফ জবৰ আ বুলি নপঢ়িব। কি বুলি পঢ়িব? হামজা জবৰ আ। কাৰণ এই আলিফটো কি হৈ গৈছে? হামজা হৈ গৈছে। ঠিক আছে, আকৌ এবাৰ চাওঁ। হামজা জবৰ আ, বা জবৰ বা, তা জবৰ তা, সা জবৰ সা। জিম জবৰ জা, হা জবৰ হা। খ জবৰ খ,
দাল জবর দা, জাল জবর জা, র জবর র, জা জবর জা, সিন জবর সা, শিন জবর শা, সদ জবর স, দদ জবর দ, ত জবর ত, জ জবর জ, আইন জবর আ, গাইন জবর গ, ফা জবর ফা, কফ জবর ক, কাফ জবর কা, লাম জবর লা, মিম জবর মা, নুন জবর না, ওয়াও জবর ওয়া, হা জবর হা, ইয়া জবর ইয়া। এতিয়া চাওক কোনো আখৰ যাতে অইন আখৰৰ লগত উচ্চাৰণত একে নহয়, প্ৰত্যেকটা আখৰৰ উচ্চাৰণ কি হ'ব লাগিব, বেলেগ বেলেগ হ'ব লাগিব। যেনে তা ত, তা জবৰ তা, ত জবৰ ত, দুয়োটাত যাতে তা তা নহয়, তা তা এনেকুৱা যাতে নহয়, তা জবৰ তা, ত জবৰ ত। ঠিক তেনেকৈ হামজা জবৰ আ, আইন জবৰ আ, আ আ আ আ আ আ, ডিঙিৰ মাজৰ পৰা এইটো উলিয়াব লাগিব। আইনটো ক'ৰ পৰা ওলায়, ডিঙিৰ মাজৰ পৰা। এইবোৰ মই পিছত কৈ দিম, এতিয়া খালি মই যেনেকৈ কওঁ তেনেকৈ কোৱাৰ চেষ্টা কৰিব। আ আ। তাৰ পাছত চ উচ্চাৰণৰ আখৰকেইটা চাই লওঁ। চা জবৰ চা, চিন জবৰ চা, শিন জবৰ শা, চদ জবৰ চ, চা চা শা চ, চা চা শা চ। প্ৰত্যেকটা বেলেগ বেলেগ হ'ব লাগিব, একে একে যাতে হৈ নাযায়, চা 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 এনেকুৱা যাতে হৈ নাযায়, ঠিক আছে। তাৰ পাছত ক উচ্চাৰণৰ কেইটা চাই লওঁ। কফ জবৰ ক, কাফ জবৰ কা, ক কা, ক কা। এই কফটো ক'ৰ পৰা ওলায়, আলজিভা যে আছে, আলজিভাৰ ওচৰৰ পৰা ক'ব লাগিব। গতিকে কি ক'ব লাগিব, ক ক ক। এইটো হ'ব কা, এইটোৰ উচ্চাৰণৰ পৰা অলপ বাহিৰ চাইডত আহি কা ক'ব লাগিব, কা কা। কফ জবৰ ক, কাফ জবৰ কা। এতিয়া আমি জ উচ্চাৰণৰ আখৰকেইটা চাই লওঁ। জিম জবৰ জা, জাল জবৰ জা, জা জবৰ জা, জ জবৰ জ। গোটেইকেইটা বেলেগ বেলেগ হ'ব লাগিব। এতিয়া চাওক, জা 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 জ, জা 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 জ। আপোনালোকে খুব ধ্যান দি পঢ়িব, যাতে কোনো আখৰৰ উচ্চাৰণ অইন আখৰৰ লগত কি নহয়, একে নহয়। প্ৰত্যেকটা আখৰৰ উচ্চাৰণ বেলেগ বেলেগ হ'ব। এতিয়া আহক আমি তলৰখিনি পঢ়োঁ। এই তলৰখিনিত কিছুমান আখৰ মাজে মাজে দিয়া নাই, আপোনালোকক টেষ্ট লোৱাৰ কাৰণে মানে এইটো কাম কৰিছে যে আখৰবোৰ ভাল ধৰণে চিনি পাইছেনে নাই। গতিকে আপোনালোকে খুব ধ্যান দি এইখিনি চাই ল'ব, নিজে চেষ্টা কৰি চাব যে আখৰবোৰ আপোনালোকে চিনি পাইছেনে নাই। মই তথাপিতো এবাৰ কৈ দিওঁ, চাব। হামজা জবৰ আ, বা জবৰ বা, তা জবৰ তা, চা জবৰ চা, জিম জবৰ জা, হা জবৰ হা, খ জবৰ খ, দাল জবৰ দা, জাল জবৰ জা, চিন জবৰ চা। এয়া ইয়াত ৰ আৰু জাটো এৰি দিছে, ঠিক আছে, ভালকৈ চাই ল'ব। চিন জবৰ চা, শিন জবৰ শা, চদ জবৰ চ, দদ জবৰ দ। তাৰপৰা ইয়াত কি কৰিছে, ত আৰু জ এৰি দিছে, ঠিক আছে। আইন জবৰ আ, গাইন জবৰ গ, ফা জবৰ ফা, কফ জবৰ ক, কাফ জবৰ কা, লাম জবৰ লা, মিম জবৰ মা, নুন জবৰ না, হা জবৰ হা, হা জবৰ হা, ইয়া জবৰ ইয়া। আপোনালোকে এইখিনি তেতিয়াহে ভাল ধৰণে চিনি পাব, যেতিয়া এই পাঠখন ভাল ধৰণে কি কৰিব, চাই ল'ব। মই এবাৰ কৈ দিছোঁ, আপোনালোকে চাব। আলিফ আলিফ আলিফ, বা বা, তা তা তা, সা সা সা, জিম জিম, হা হা, খ খ, দাল দাল, জাল জাল, সিন সিন, শিন শিন, সদ সদ, দদ দদ, আইন আইন আইন। তিনিটা ইয়াত আইন দিয়া আছে, এইবোৰ চাই ল'ব। গাইন গাইন গাইন, ফা ফা, কফ কফ, কাফ
কাফ কাফ এই কাফটো কি ধৰণে লিখা হয় ভাল ধৰণে চাই ল'ব লাম লাম মিম 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 মিমটো চাই লওক কি ধৰণে লিখা হৈছে নুন 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 আৰু বা প্ৰায় একেই গতিকে চাই ল'ব নোক্তা ওপৰত যোৱাৰ লগে লগে নুন হৈ যাব তলত অহাৰ লগে লগে বা হৈ যাব হা 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 এই পাঁচোটা কি হয় হায়ে হয় গতিকে ভাল ধৰণে চাই ল'ব এইবোৰ কোৰআন শৰীফত বিভিন্ন ধৰণে আহি থাকিব আপোনালোকে যাতে ভুল কৰি নিদিয়ে খুব ধ্যান দি চাব এই বস্তুখিনি ইয়া ইয়া ঠিক আছে এই ভিডিঅ'টো ভাল ধৰণে চাই ল'ব আৰু বুজি ল'ব আৰু এটা অনুৰোধ আপোনালোকলৈ যে নিজৰ লগতে ঘৰৰ মানুহখিনিকো কৈ দিব যাতে তেওঁলোকো আল্লাহৰ পাক কালামখন শিকিব পাৰে কাৰণ হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে যে খৈৰুকুম মান তাআল্লামাল কুৰআন ওয়া আল্লামা তোমালোকৰ মাজত শ্ৰেষ্ঠ ব্যক্তি সেইজন যিজনে কুৰআন শিকে আৰু আনক শিকায় গতিকে আপোনালোকে নিজেও শিকক আৰু ঘৰৰ মানুহখিনিকো আৰু লগৰীয়াসকলকো আৰু ওচৰ চুবুৰীয়াকো কৈ দিব যাতে তেওঁলোকো শিকাৰ এটা ব্যৱস্থা ল'ব পাৰে ঠিক আছে আজিলৈ ইমানেই ইনশাআল্লাহ নেক্সট ভিডিঅ'ত আকৌ লগ পাম আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু